মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পোনপ্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 14 আমাৰ অধিকাৰ নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ কি দিছে ইয়াত প্ৰশ্নবিলাক? ক নম্বৰ লিংগ বৈষম্য মানে কি? খ নম্বৰ শিশুৰ অধিকাৰ বুলিলে কি বুজা? খ নম্বৰ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। ঘ নম্বৰ অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত ক নম্বৰ লিংগ বৈষম্য মানে কি? ইয়াৰ উত্তৰটো হ'ব লিংগ বৈষম্য মানে হ'ল ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। খ নম্বৰ শিশুৰ অধিকাৰ বুলিলে কি বুজা? উত্তৰ শিশুৰ অধিকাৰ বুলিলে শিশুসকলে পাবলগীয়া কিছুমান মৌলিক সুবিধা আৰু সুৰক্ষাক বুজায়, যিবোৰ আইনৰ দ্বাৰা সুৰক্ষিত কৰা হয়। গ নম্বৰ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। উত্তৰ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইন হ'ল এক নম্বৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009, 2 নম্বৰ শিশু শ্ৰমিক আইন 1986। ঘ নম্বৰ অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ অসমত শিশু সুৰক্ষা দিৱস 4 মাৰ্চ তাৰিখে পালন কৰা হয়। 2 নম্বৰ খালী ঠাইবোৰ কৰা কি দিছে ইয়াত? ক নম্বৰ বাছেৰে গৈ থাকোঁতে শেষতে দুডৰামান ডেছ দেখিলে। খ নম্বৰ শেষতে বিদ্যালয়খনৰ ডেছ সভাত অংশগ্ৰহণ কৰিলে। গ নম্বৰ আমাৰ দেশৰ চৰকাৰে ডেছ চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। ঘ নম্বৰ 2009 চনত ডেছ শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হয়। ইয়াত ক নম্বৰ উত্তৰটো হ'ব বাছেৰে গৈ থাকোঁতে শেষতে দুডৰামান খেতি দেখিলে। ক নম্বৰ শেষতে বিদ্যালয়খনৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰিলে। গ নম্বৰ আমাৰ দেশৰ চৰকাৰে 1986 চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। ঘ নম্বৰ 2009 চনত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হয়। 3 নম্বৰ সত্য নে অসত্য লিখা। ক নম্বৰ কি দিছে? শেষতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল। ঘ নম্বৰ সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল। গ নম্বৰ লিংগ বৈষম্য মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। ঘ নম্বৰ মালালা ইউছুফজাই ভাৰতীয় মহিলা। ইয়াত ক নম্বৰ উত্তৰটো হ'ব শেষতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল। ইয়াৰ উত্তৰটো হ'ব সত্য। খ নম্বৰ সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল। উত্তৰ সত্য। গ নম্বৰ লিংগ বৈষম্য মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। উত্তৰ সত্য। গ নম্বৰ মালালা ইউছুফজাই ভাৰতীয় মহিলা। উত্তৰ অসত্য।